আজি দৰা গৌৰাংগ দাস আৰু অকমান সময়ৰ পিছতে অবিবাহিত বা বিবাহিত হ'ব। আজি এগৰাকী অন্যৰ ছোৱালীক নিজৰ জীৱনসংগী কৰি তুলিব। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিম বঙালী সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ বিবাহৰ দিনাখন কেনেদৰে পানীতোলা পৰ্বটো সমাপন কৰে, গীতৰ তালে তালে কেনেদৰে তেওঁলোকে নৃত্য কৰে। সৰুৰ পৰা বৃদ্ধলৈকে সকলোৱে বিবাহৰ দিনটোত বৰ আনন্দ উৎসৱৰ আয়োজন কৰে। সকলোৱে ৰঙিয়াল হৈ পৰে, কাৰণ কিয় বিবাহ এটা আনন্দৰ দিন, বিবাহ এটা বিশেষ দিন, আৰু সেইবাবেই নিজৰ আত্মীয়ৰ বিবাহৰ দিনাখন সকলোৱে এনেদৰে আনন্দ ফূৰ্তিত মতলীয়া হৈ পৰে। আৰু আজি আপোনালোক দেখুৱাম বঙালী সম্প্ৰদায়ৰ এখন বিবাহৰ পানীতোলা পৰ্বৰ বিশেষ দৃশ্য। আৰু এনেদৰেই এওঁলোকে পানীতোলা পৰ্বৰ বাবে আগবাঢ়িছে। আৰু আপোনালোকে চাই থাকিব এওঁলোকে কেনেদৰেই পানীতোলা পৰ্ব আয়োজন কৰে। পানী তুলিবলৈ গৈ থকা অৱস্থাত এনেদৰে এওঁলোকক নৃত্য কৰি থকা দেখা পোৱা গৈছে। সকলোৱে আনন্দত মতলীয়া হৈ পৰিছে। আৰু এনেকুৱা পানী তুলিবলৈ গৈ থকা অৱস্থাত অসমীয়া বিবাহবিলাকতো দেখা পোৱা যায় সকলোৱে নৃত্য কৰে। ক'বলৈ গ'লে বিশেষ বিহু নৃত্য নচা দেখা যায় অসমীয়া বিবাহবিলাকত। আৰু এওঁলোকৰ তাৰ ব্যতিক্ৰম নহয়, এওঁলোকেও সম্পূৰ্ণভাৱে মতলীয়া হৈ পৰিছে আত্মীয়ৰ বিবাহত। আৰু এনেদৰেই নৃত্য কৰি কৰি পানী তুলিবলৈ গৈছে এওঁলোকে। সেলফি লেলে ৰে লেলে ৰে লেলে ৰে সেলফি থোৰা থোৰা লে। আৰু এই বিশেষ গীতটোতে এওঁলোকে নাচিছে। আৰু আহি এওঁলোকে ওচৰত থকা নৈটো পাইছে, আৰু নৈৰ পৰা এতিয়া এওঁলোকে পানী তুলিব। আৰু এওঁলোকে সামাজিক ৰীতি নীতিৰে ওচৰতে থকা নৈটোৰ পৰা পানী তুলিবৰ বাবে আহিছে। কিন্তু অসমীয়া সমাজ ব্যৱস্থাৰ অসমীয়া বিবাহসমূহত দেখা পোৱা যায় পানী তোলা পৰ্বটোত ওচৰতে থকা নামঘৰটোৰ ব্যৱহাৰ কৰা দমকল বা কুৱাটোৰ পৰাহে পানী সংগ্ৰহ কৰে। আৰু তাৰ পৰাই পানী তুলি পেলাই অসমীয়া যিবোৰ বিবাহ আছে সেইবোৰ অসমীয়া সমাজৰ বিবাহত তেনেকৈ ওচৰতে থকা নামঘৰটোৰ দমকল বা কুৱাৰ পৰা পানী সংগ্ৰহ কৰে। কিন্তু বঙালী সম্প্ৰদায়ৰ বিবাহত প্ৰায় দেখা পোৱা যায় ওচৰতে থকা নৈৰ পৰা পানী সংগ্ৰহ কৰে। যদিহে ওচৰতে তেনেকুৱা ধৰণৰ নৈ থাকে তেতিয়াহ'লে ওচৰত থকা নৈৰ আহি পেলাই তেওঁলোকে নৈৰ পানী সংগ্ৰহ কৰে। আৰু আপোনালোকে দেখি আছে এয়া এওঁলোকে পানী তোলা পৰ্বৰ আগবাঢ়িছে।
আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিলোঁ বঙালী সম্প্ৰদায়ৰ পানীতোলা পৰ্বৰ কেনেদৰে সমাপন কৰে তাৰ কিছু দৃশ্যাংশ আৰু এইখন বিবাহ আছিলে মোৰ বন্ধু গৌৰাংগ দাসৰ আৰু আপোনালোকক চেষ্টা কৰিলোঁ বঙালী সম্প্ৰদায়ৰ লোকসকলে পানীতোলা পৰ্ব কেনেদৰে সমাপন কৰে সেয়া দেখুৱাবৰ বাবে পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম সেয়েহে আসাম মনোৰঞ্জন নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম।